অসমৰ আটাইতকৈ বৃহত্তম ৰেল জংচনখনৰ নাম হৈছে নম্বৰ 2 লামডিং। অসমৰ পুৰণি নাম কি আছিল? শুদ্ধ উত্তৰ হৈছে প্ৰাগজ্যোতিষপুৰ। অসমৰ মৰাপাটৰ কল কাৰখানা ক'ত আছে? শুদ্ধ উত্তৰ হৈছে শিলঘাট। অসমৰ ক'ত সৈনিক স্কুল আছে? শুদ্ধ উত্তৰটো হৈছে 2 গোৱালপাৰাৰ মৰনৈত। অসমৰ ভিতৰত আটাইতকৈ পুৰণি তেল শোধনাগাৰটোৰ নাম হৈছে নম্বৰ 3 ডিগবৈ। অসম বিধানসভাৰ সদস্যৰ সংখ্যা কিমান? নম্বৰ 4 126 জন। ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰথম দলংখনৰ নাম হৈছে নম্বৰ 1 শৰাইঘাট দলং। অসম সাহিত্য সভাৰ প্ৰথম সভাপতিজনৰ নাম আছিল পদ্মনাথ গোহাঁই বৰুৱা। অসমত মুঠ জিলা কেইখন? শুদ্ধ উত্তৰটো হৈছে 4 33খন। অসমত মুঠ মাটিকালি কিমান? শুদ্ধ উত্তৰ হৈছে 2 ৭৯,438 বৰ্গ কিলোমিটাৰ। ইয়াণ্ডাবু সন্ধি কিমান চনত হৈছিল? শুদ্ধ উত্তৰটো হৈছে 1826 চনত। অসমৰ প্ৰথম বিশ্ববিদ্যালয়খনৰ নাম হৈছে নম্বৰ 1 গুৱাহাটী বিশ্ববিদ্যালয়। অসমৰ জাতীয় সংগীত কোনে ৰচনা কৰিছিল? শুদ্ধ উত্তৰটো হৈছে 2 লক্ষ্মীনাথ বেজবৰুৱা। অসমৰ জাতীয় উৎসৱ সবাই জানে, এইটো বিহু। অসমৰ প্ৰধান খাদ্য কি? এটাও সবাই জানে, নম্বৰ 3 ভাত। অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? লোকপ্ৰিয় গোপীনাথ বৰদলৈ। শৰাইঘাটৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল? শুদ্ধ উত্তৰটো হৈছে 2 মোগল আৰু আহোমৰ মাজত। অসমৰ ভিতৰত আটাইতকৈ ওখ পাহাৰ শ্ৰেণীটোৰ নাম হৈছে? শুদ্ধ উত্তৰটো হৈছে 2 বৰাইল। অসমৰ ভিতৰত আটাইতকৈ বেছি জনসংখ্যা থকা জিলাখনৰ নাম হৈছে নগাঁও।